দেখিবলৈ পাইছে তিনিচুকীয়া আঞ্চলিক গৰম সন্মিলন প্ৰথম দিনৰ যি কাৰ্য হৈছে স্কুল ছুটি দিয়াৰ লগে লগে সকলো ছাত্ৰ ছাত্ৰীসকল আহি ইতিমধ্যে ইয়াৰ ভিৰ কৰিছে সুন্দৰকৈ তেখেতসকলে নাচি আছে পোনপটীয়া অৱস্থাত দেখুৱাই আছোঁ এয়া হৈছে তিনিচুকীয়া জিলা বাহাদুৰ চাৰিআলিৰ যি গৰম ৰংগমঞ্চত গৰম সন্মিলনৰ তিনিচুকীয়া আঞ্চলিক গৰম সন্মিলন দ্বাদশ বাৰ্ষিক গৰম সন্মিলনত উপস্থিত হৈছে এনেদৰে সকলো ছাত্ৰ ছাত্ৰী সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰি আছে তাৰে কিছু পোনপটীয়া সমস্যা দেখুৱাই কৰি আছে সঁচাকৈ তিনিচুকীয়া আঞ্চলিক যি গৰম তাতে গৰমতে দেখিবলৈ পাইছে পোনপটীয়া সমস্যা ভিৰ লাগিছে সকলোৱে নাচি আছে স্কুল ছুটি হৈ যাব ভাগৰ লগা নাই সুন্দৰকৈ নাচি আছে এনেকৈ মাজত আছে চাওৰা দল এটি চাওৰা দলৰ কথা পাতিবলৈ যত্ন কৰিম কেনেকৈ কি ক'ব কেনেকৈ লাগিছে তেখেতসকলে তহঁতি কাहाँ से আহা বলবে हो कहाँ से जर्सी हिलका 8 नंबर लाइन से কি নাচ নাচলে ভাল লাগিলে না নাচলে ভাল লাগিলে কি নাম লাগে তোর সোনামি মাঝি
सोनाई माझी भूख लागत है नहीं हाँ आदिवासी हमने बड़ा हफ्जान हिलिका सा बगीचा से है क्योंकि हमने सबके सावताली जुगाड़ तार पीछे हमने बहादुर में हमने के करम फंक्शन में हमदर के हरी निमंत्रण दे रहे हरी हमदर दल टके सावताली दल टके तारपरे हमरा सबकोई दलियो नाचक है आए रही सावताली गान क्या गाए की नाम लगे अनामी माझी हाँ अनामी माझी स्कूल जाए ना कौन क्लास है 8 में पढ़ी थोड़ा सावताली गाना सुनको सावताली गाना सुनको दुबारा तो पहुंची ही भारत रे आदिवासी औरत भारत रे रागावे ना रे औरत भारत रे रागावे ना সঁচাকৈ বহুত সুন্দৰ সাঁওতালি গীত নহয় জানো সাঁওতালি গীতটো গাইছে আমাক ভোকো লাগিছে আমি খানা খাম খানা খাই খাই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাৰ যত্ন কৰিম সকলোকে লগত খানা খাবলৈ যাবলৈ গৈছোঁ বলক আৰু যিহেতু খোৱা টাইমটো হোৱাৰ কাৰণে আমি গৈ আছোঁ খাবলৈ আৰু খোৱা জেগাৰ পৰা আপোনালোকে দেখুৱাৰ যত্ন কৰিম ইমান ধুনীয়া এইটো যিটো দেখিবলৈ পাইছে এইটো সজাই থৈছে এইটো কি কয় কমেণ্ট কৰি জনাব এই বস্তুটো কি কয় একচুৱেলি এবাৰ দেখুৱাইছোঁ এইটো কি কয় কমেণ্ট কৰি জনাব ইমান ধুনীয়াকৈ সজাই থৈছে আৰু যদি ইয়াত চাই ভাল নালাগে এবাৰ এপাক আহিব ইয়ালৈ আহি কিনে পোনে পোনে আপোনালোকে চাব পাৰিব আজি নিশা কালি দিনটো থাকিব সুন্দৰকৈ চাব পাৰিব আমাৰ মাজত এতিয়া পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সম্পাদক ডাঙৰীয়াৰ পৰা কথা পাতিব যত্ন কৰিম তেখেতে কি মেছেজ দিব ইয়াৰ পৰা যিহেতু আমাৰ পোনপটীয়া সম্প্ৰচাৰ চলি আছে আমি বাহিৰলৈ যাম তাৰ পৰা আপুনি কি ক'ব বিচাৰিব আমি সকলোকে পোনপটীয়া সম্প্ৰচাৰত ৰাখিব যত্ন কৰি আছোঁ আৰু পোনপটীয়া সম্প্ৰচাৰৰ পৰা আমাৰ সম্পাদক ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম কি মেছেজ দিব বিচাৰিব কি ক'ব পোনপ্ৰথমে মই পোহৰ নিউজক ধন্যবাদ জনাইছোঁ আৰু আজি আমাৰ 10 বাৰ্ষিক দক্ষিণ ত্ৰিপুৰা কৰম আঞ্চলিক কৰমৰ প্ৰথম দিনা কাৰ্যসূচী ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আৰু স্মৃতি তৰ্পণ ইতিমধ্যে হৈ গ'ল আৰু আমি নিমন্ত্ৰণ কৰিছিলোঁ প্ৰত্যেকটা সমাজৰ পৰা সমাজকেইটাক আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু সেই আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি কিছু সমাজ আহি ইয়াত নিজৰ তেওঁলোকৰ কলা সংস্কৃতি নিজৰ নৃত্য প্ৰদৰ্শনী কৰিলে আৰু আজি আমাৰ গধূলি আমাৰ কৰম পূজা আছে কৰম আখৰা আছে আৰু আখৰাত আমি আখৰা উন্মোচনৰ কাৰণে আমি অসম স্বাধীনতাৰ ছাত্ৰ সন্থা প্ৰাক্তন তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ সভাপতি পৰেশ গোৱালা ডাঙৰীয়া লগতে সহযোগীত আমি ৰাজু ভূমিজ ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ আৰু গোটেই নিশা আমি পূজা পাৰ কৰি কৰম আখৰা হ'ব আৰু সমূহ ৰাইজক মই এটা আহ্বান কৰিছোঁ যে চবেই আহি সহযোগিতা কৰিব বুলি আৰু ইমানকৈ কৈ মই মোৰ সামৰণি মাৰিছোঁ ধন্যবাদ সুন্দৰকৈ তেখেতে আহ্বান জনাইছে নিশ্চয় দেখিবলৈ পালে আমি আকৌ আমাৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়া আছে তেখেতক পৰা পোনপটীয়া সম্প্ৰচাৰৰ পৰা জানিব যত্ন কৰিম তেখেতে কি জনাব আপুনি ইয়াতে আপুনি লাইভত আছে পোনপটীয়া সম্প্ৰচাৰ হয় সকলোকে ধন্যবাদ দ্বাদশ বাৰ্ষিক দক্ষিণ তিনিচুকীয়া আঞ্চলিক কৰম তৰফৰ পৰা আন্তৰিক ধন্যবাদ পোহৰ নিউজৰ সাংবাদিকসকলক আৰু সকলোকে শুভেচ্ছা জনাইছোঁ আজি যিহেতু আমাৰ কৰম সন্মিলন আৰু কৰম সন্মিলনৰ জৰিয়তে যিহেতু আমাৰ আজি সকলো সমাজৰ পৰা জাতি জনগোষ্ঠীৰ আমাৰ বিভিন্ন সমাজৰ পৰা প্ৰতিনিধি আহিছে আৰু আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিলে তেওঁলোকে সাংস্কৃতিক প্ৰদৰ্শন আছিলে তেওঁলোকে সুন্দৰকৈ প্ৰদৰ্শন কৰিছে আমাৰ হিলিকাৰ পৰাও আহিছে আমাৰ মাঝি
আমাৰ সাঁওতালী দল আহিছে, তেওঁলোকে নিজৰ নৃত্য প্ৰদৰ্শন কৰিছে। আমাৰ ভূমি সমাজৰ পৰাও ব্যক্তিসকলে উপস্থিত হৈছে। গতিকে আৰু অন্যান্য সমাজ পৰাও ব্যক্তিসকলে তেওঁলোকৰ মানে দল লৈ আহিছে, সমাজ হৈ আহিছে, তেওঁলোকে সুন্দৰকৈ প্ৰদৰ্শন কৰিছে। আৰু তেওঁলোকৰ যিবিলাক তেওঁলোকৰ কলা সংস্কৃতি চাই বহুত আনন্দিত হৈছোঁ, বহুতে চাইছে, বহুত আনন্দিত হৈছে। আৰু গতিকে আমাৰ যিহেতু কৰম সন্মিলনৰ জৰিয়তে বিভিন্ন জাতিৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰা হয়, আৰু সেয়ে আমি কৰম সন্মিলন পাতোঁ। আৰু গতিকে এই মাধ্যমৰ জৰিয়তে মই সকলোকে অনুৰোধ কৰিছোঁ যাতে এনেকৈ ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগে, সকলোৱে যাতে আহিব লাগে আৰু নিজৰ কলা সংস্কৃতি ৰক্ষা কৰিব লাগে। সকলোকে ধন্যবাদ। সঁচাকৈ নিজৰ কলা সংস্কৃতি ৰক্ষা কৰিব লাগে কৈছে। আপুনি ক'ৰ পৰা আহিছে, কি ক'ব, কি কম লাগত ইয়াকে কাঁ আছে আহি কেহেং চাহ বাগিচা কেহেং চাহ বাগিচা ভালে লাগিছে। আমিও কেহেং চাহ বাগিচা ভোক লাগছে লাগে নাই ভাত খাই যাবেন হাসিলা নাই হাসিলা ভাগ লাগে না। কি নাম হতে তোমার? নমস্কার, মোর নাম শ্রীমতী কুন্তি ভূমিজ। কুন্তি ভূমিজ, এটা ঝুমুর কোয়াছেন আপনার থোড়া আখড়া বন্দনা করি কোনো একটা তোকে জনটা ভাল লাগিল তাকে কোনটা ভাল লাগিল তাকে। আচ্ছা তুই মনে কর মুই আর শাসন কথা তুই গাইতে থোড়া তুই মনে কর থোড়া কোন একটা গান মই নাই গানা বলতে গানাই নাই জানি। তুমি জানা? কে জানে? তুই তো জানবি তো নিজের গানটা ঝমর থোড়া কোন করে বল দে। আচ্ছা हाँ सब जन मिल के वाका सहयोग कर बोल तुम बोल ना बोलबे बोल ना ना बोलबे तो की लिखी तू की लिखी? नमस्कार, मोर नाम श्रीमती सरिता भूमिज। मैं देहल के लगी गा मु कुरमाली गान कहती ना भारत रे पूर्व प्रांति सोना के आसाम देश हो। भारत रे पूर्व प्रांति सोना के आसाम देश हो। हरियाली हरियाली देखिते सुहान, चारों दिगे चाय केर बागान। हरियाली हरियाली देखिते सुहान, चारों दिगे चाय केर बागान। नाना जाति उपजाति এই দেশের এই মাটি। নানা জাতি উপজাতি এই দেশের এই মাটি। রোদ বরখনে আমরা করি বাগান কাম, চা গাছে আছে হাঁদের প্রাণ। রোদ বরখনে আমরা করি বাগান কাম, চা গাছে আছে হাঁদের প্রাণ। ধন্যবাদ। ইমান সুন্দৰকৈ গাইছে আৰু গাব লাজ কৰি আছিলে। আমি আকৌ ভণ্টিৰ ওচৰলৈ আহিম। মনত পেলালা মানে হ'ব কোন গাই চাওঁতে গাই দিওঁ জনতা তুই জানো গাই দিওঁ নামটো কোৱা আৰু কোৱা লাজ নকৰ না বেটা। কবিতাটা বল দে গাই দে লাজ কৰিছ। নমস্কার, মোর নাম কৈ দে ভয় নাকো তুই একটু গা। নমস্কার, মোর নাম শ্রীমতী উর্মিলা ভূমিজ। আকৰা বন্দনা সকলোৱে হাত কৰি মৰিব আৰু গাব একেলগে গা গা পাতিছো আকৰা বন্দনা কৰি সৰস্বতী মাগদৰী। জোৰ জোৰ বলা জোৰ জোৰ বলা। আকৰা বন্দনা বেজনাৰী মনৰে ঝুমৰ লাগল বাৰী। আকৰা বন্দনা বেজনাৰী মনৰে ঝুমৰ লাগল বাৰী। আকৰা বন্দনা কৰি সৰস্বতী মাগদলী। আকৰা বন্দনা কৰি সৰস্বতী মাগদলী। আকৰা বন্দনা বেজনাৰী মনৰে ঝুমৰ লাগল বাৰী। মোবাইল में देख आओ ना के सुन कोहर न्यूज़ में ঝুমৰ লাগল বাৰী। कोहर न्यूज़ में
সঁচাকৈ সুন্দৰকৈ গাইছে আমি পৰৱৰ্তী সময়ত আৰু কথা পাতিবলৈ যত্ন কৰিম তেখেতসকলৰ লগত বৰ বিশেষ নকওঁ পোনপটীয়া সমাচাৰৰ পৰা আমি এইখিনিৰ পৰাতে বিদায় লৈছোঁ তেখেতসকলক ধন্যবাদ জনাইছোঁ ধন্যবাদ